নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব, কাৰণ আজি ভিডিঅ'টোত মই আনিছো যে মোৰ সৰুতে কিনা বা ক্লাছ 9-10 মানত এটা টিভি কিনিছিলো, সৰু ব্লেক এণ্ড হোৱাইট টিভি। আৰু সেই টিভিটো কিছুমান আৱৰ্জনাৰ মাজত পালো আজি, আৰু পোৱাৰ পিছত চাফ চিকুণ কৰি ভিতৰত আনি থৈছো। আৰু সেইটো চলে নে নচলে চাওঁচোন, আহক কেনেকে কি কৰিব পাৰি। এইটো মোৰ বেডৰুমত, আৰু ইয়াতে ইয়াক থৈ দিছো টিভিটো। লৈ যাওঁ ইয়াক, এইটো ইয়াতে চাফা কৰি আনি পিনি থৈ দিছিলোঁ। এইবিলাক মানে আমাৰ কিহৰ দুখীয়া মানুহ, টকা পইচা বেছি নথয়। এই মোৰ বেডৰুমটো, এইটো আপোনালোকৰ এইখন বিচনাটোৱে মই শুওঁ। আৰু বেডৰুমৰ ভিতৰতে বাইকখন আপোনালোকে চাগে খুব কমেই দেখিবলৈ পাব নেকি, বেডৰুমৰ ভিতৰত বাইক থৈ দিয়া। কাৰণ বাইক পাৰ্কিং কৰি থৈছোঁ, আৰু ইয়াতে মই কিবা কিবি বনাওঁ, কাম কৰোঁ, ইয়াতে কৰি থাকোঁ। আৰু এতিয়া চাম, ইয়াৰ অকণ ধূলি পৰি আছে বাৰু, চাফা কৰিব লাগিব এইটো। আপোনালোকে এনেকুৱা টিভি আগতে দেখিছে নে নাই দেখা গম নাপাওঁ। যদি দেখিছে কমেণ্ট কৰি ক'ব কেনেকুৱা হয় টিভিটো, চাইছিলে নে নাই চোৱা আগতে। এইটো চাফা কৰি লৈছোঁ। আৰু ইয়াত লাগিব আপোনাৰ, ইয়াত আছে দুটা পইণ্ট। এটা আছে এইটো ৰঙাটো হৈছে অডিঅ', বগাটো হৈছে ভিডিঅ'। অডিঅ' ভিডিঅ', এইটো 12 ভল্ট AC আৰু DC ইনপুট, এইকেইটা চাই লৈছোঁ। ইয়াৰ এডাপ্টাৰবিলাকো নাই, ক'ত গ'ল বা, কিন্তু মই বেলেগ এটা এডাপ্টাৰ লগাই দিম ইয়াত। ইয়াতে ওলাব লাগে এটা। আৰু এইখন টেবুলৰ কথা কৈছোঁ, এইখন টেবুল পৃথিৱীৰ ভিতৰত চাফ চিকুণ টেবুল হয়। এইখন টেবুলত আপুনি যিকোনো বস্তু বিচাৰি পাবলৈ বহুত সহজ। ক'ত কি বস্তু সোমাই থাকে আপোনালোকে বিচাৰি পাবলৈ টান নে সহজ আছে। এইটো কামত আহে নাই চাওঁ। এইটো কটা আছে, এইটো নহ'ব, এইটো নহ'ব, এইটো কটা আছে, এইটো নহ'ব, বেলেগ এটা চাওঁ। এইটো হ'ব চাগে। বাহ, এইটো কটা আছে, এইটো নহ'ব, এইটো নহ'ব, বেলেগ এটা লাগিব। আছেনে নাই আৰু। অঁ, এইটো হ'বগৈ। এইটো DC ইনপুট, এইটো ইয়াত DC ইনপুট কৰি দিলোঁ। ইয়াত DC ইনপুট কৰাৰ পিছত ইয়াতে দিলোঁ, এইডাল ইয়াত ভৰাই কানেকশ্যন দি দিলোঁ। খৰাই আছে, আহি গ'ল। বহুত দিনৰ পিছত এনেকুৱা ব্লেক এণ্ড হোৱাইট টিভি জামানা গ'লেই, বহুত দিনৰ পিছত ওলাইছে এনেকুৱা। এতিয়া ইয়াত টাটা স্কাই কানেকশ্যন এটা দি চাম ৰ'বা। এইটো এনেকৈ টাটা স্কাই এইখন আমাৰ এইখন দেৱালীত ল'লোঁ LCD। সেইটো টাটা স্কাই কানেকশ্যনটো দি ইয়াৰ পৰা টাটা স্কাই ৰিম'টটো দিলোঁ। ইয়াৰ পৰা টাটা স্কাই AV কেবুল লাগিব। এতিয়া AV কেবুলডাল ক'ত পাম? AV কেবুলডাল বিচাৰি মেলি ইয়াত আছে, এইবিলাক কেবুল এগাল আছে, এইডাল নেকি? এইডাল AV কেবুলডাল লাগিব ইয়াত। টাটা স্কাইত ইয়াত আপোনাৰ ইয়াতে AVডাল ভৰাই দিছোঁ। এতিয়া হৈ গ'ল, টাটা স্কাইত ভৰাই দিলোঁ কানেকশ্যনডাল। এইডাল AV কেবুলডাল এতিয়া এতিয়া মই AV কেবুলডাল লগামগৈ। এই বেক চাইডে আছে যে, ইয়াতে য়েল্ল'টো খাব আপোনাৰ ভিডিঅ', আৰু ইটো খাব ইয়াত হোৱাইট। চাম আহিছে নাহিছে পিকচাৰটো। অঁ, নাই আহা, ৰিম'টটো টাটা স্কাই। টাটা স্কাই ৰিম'টটোৰ বেটেৰী নাই চাগে দেই, কাম কৰা নাই। এতিয়া কাম কৰিব, আহি গৈছে। খালি মাত চাউণ্ডটো কেলৈ নাই আহা? চাউণ্ডটো ইয়াত চাউণ্ডটো নাই আহা, চাউণ্ডটো কেলৈ নাই আহা তাকে চাওঁ।
আহিছে চাউণ্ডটো অকণমান চাউণ্ডটো খালি নাই আহা কেলে নাই আহা আগতে আমি টিভিবিলাক কিছুমান বেয়া হ'লে এনেকৈ থপিয়াই দিওঁ তেতিয়া আহি যায় বাৰু কিন্তু নাই আহা চাউণ্ডটো মাতটো নাই আহা আকৌ চাওঁ এবাৰ অন কৰি ৱাহ একেবাৰে অফেই হৈ গ'ল এইটো পিকচাৰটো আহিলে কিন্তু চাউণ্ডটো বহুত কম আহিছে আচলতে বহুত দিন চলোৱা নাছিল ন ইয়াতে হেডফোন লগোৱা এয়াৰফোন লগোৱা এটা পইণ্ট আছে পইণ্টটোত এয়াৰফোনডাল লগাই চাওঁচোন কি হয় এয়াৰফোনডাল লগাই চাওঁ কি হয় এয়াৰফোনডালত অলপমান মাত আহিছে কিন্তু কি ক'ব এয়াৰফোনটো ইমানটা আগতে ইউজ কৰা হোৱা নাছিলে এয়াৰফোনটো মাত অহা ইমানটো নাই ইয়াতে কেইবাটাও আছে টিভিটো কেইবাটাও ছিষ্টেম আছিলে এইটো ৰেডিঅ' শুনিব পাৰি এইটো ছুইচটো যেতিয়া মাজত থাকিব তেতিয়া হৈছে অফ তাৰপিছত এইটো ছাইডে দিলে টিভিটো অন হৈ যায় আৰু এইটো ছাইডে দিলে ৰেডিঅ'টো অন হৈ যায় তাৰপিছত আপোনাৰ এইকেইটা হৈছে আপোনাৰ যেতিয়া ৰেডিঅ' চেনেলকেইটা চেঞ্জ কৰিবলগীয়া হয় FM AM সেইকেইটা গম পায় আপোনালোকে সেইকেইটা আপোনালোকে এই ছুইচটোৰ দ্বাৰা চেঞ্জ কৰিব পাৰে আৰু এইটো হৈছে ভলিউমটো হৈছে চাউণ্ডটো কম বেছি কৰিব পাৰে এইটো এয়াৰফোন যেতিয়া আপোনাৰ কাণত লগাই শুনি চিনেমাখন চাব পৰা যায় তেতিয়া সিমান সেইটো সময়ত এয়াৰফোন লগাই নাচালোঁ তেতিয়া ইমান এয়াৰফোন নাছিলেও চবতে পোৱা আৰু সেইকাৰণে আজি লগাই চাইছিলোঁ চাউণ্ডটো আহিছে অকণমান কিন্তু ইভাগে চাউণ্ডটো অহা নাই চ' বন্ধুসকল এইটোৱে আছিল আজি ভিডিঅ' পূৰা গৰম উঠি গ'ল ঠিক কৰি লগাওঁতে মেলোঁতে আৰু এনেকুৱা টিভি আগতে যদি দেখিছে আপোনালোকে কমেণ্ট কৰক আৰু চাই কেনেকুৱা পাইছিলে আগতে ব্লেক এণ্ড হোৱাইট টিভিত চোৱা মজাটো কেনেকুৱা আছিলে কমেণ্ট কৰক ৰাইজে আপোনালোকৰ কমেণ্টটো চাই ভাল পাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে সঁচাকৈ লাইক কৰক আৰু প্ৰতিটো লাইকে মোক অকণমান উৎসাহ দিয়ে নতুন ভিডিঅ' এটা বনাবৰ কাৰণে আৰু যিমানে লাইক পাই সিমানে পটাপট ভিডিঅ' বনাই গৈ থাকিম আৰু চাবলৈ নাপাহৰিব মোৰ অভিজিত দুৱা ব্লগ আৰু নতুনকৈ কি ভিডিঅ' বনাম তাৰ বিষয়ৰ ওপৰত কমেণ্ট কৰক আৰু সেই কমেণ্টৰ পিছত যদি মই ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰিম আৰু যদি সম্ভৱ হয় নিশ্চয় ভিডিঅ' বনাম আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক আৰু আজিৰ কাৰণে বিদায় লৈছোঁ থেংক ইউ